নমস্কাৰ, মই শংকৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ মাজুলীৰ সত্ৰৰ পৰা। আপোনালোকে মাজুলী কেতিয়াবা গৈছেনে? আৰু যদি আপোনালোকে মাজুলী গৈছে তেনেহ'লে মাজুলীৰ সত্ৰ চাগে আপোনালোকে নিশ্চয় গৈছে। মাজুলীৰ সত্ৰৰ দৰ্শন আপোনালোকে চাগে নিশ্চয় কৰিছে। আৰু যদি আপোনালোকে মাজুলীৰ সত্ৰ দৰ্শন কৰিছে তেনেহ'লে আপোনালোকে কিছু কথাৰ সন্মুখীন নিশ্চয় হৈছে। তাৰ মাজৰে এটা কথাক লৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যেতিয়া আপোনালোকে মাজুলী সত্ৰলৈ গৈছে, মাজুলী সত্ৰৰ ভকত বৈষ্ণৱ লগ পাইছে, হয়তো আপোনালোকে লক্ষ্য কৰিছে, যদি আপোনালোকে মাজুলী সত্ৰৰ ভকতৰ চৰণ স্পৰ্শ কৰিবলৈ ধৰিছে বা কেনেবাকে তেওঁলোকৰ গাত স্পৰ্শ হৈছে, তেনেহ'লে তেওঁলোকে কয় যেন আমাক নুচুব, আমি এতিয়া গা ধুব লাগিব, আমাক কিয় চুলে? তেনেকুৱা ধৰণৰ কিছুমান কথা কয়। আৰু তেনেকুৱা ধৰণৰ কথাবোৰে আমাৰ মনত দুখ দিয়ে। কিন্তু আপোনালোকে জানেনে, এই কথাবোৰৰ আঁৰৰ কিছুমান কাৰণ আছে, যিখিনি কাৰণ হয়তো আমি সেই ভকতজনক নুসুধো যেন আপোনাক আমি কিয় চুব নোৱাৰো, বা ভকতজনক সুধিলেও ভকতজনে পৰিপূৰ্ণ হিচাপে তাৰ উত্তৰ দিব নোৱাৰে, ঘেঁহু জেহু কৰি পেলাই গুচি যায়। তাৰপিছত আমি মনত বিভিন্ন ধৰণৰ কথা, বিভিন্ন ধৰণৰ নিজেই উত্তৰ বিচাৰি তাৰ পৰা গুচি আহোঁ। কিন্তু আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে ইয়াৰ উত্তৰ পাব। দুই এবাৰ যেতিয়া মোৰ লগত এনেকুৱা ধৰণৰ কথা হ'ল, এই প্ৰশ্নটো মোৰ মনতো উত্থাপিত হৈছিলে, আৰু উত্থাপিত হওঁতে মই ভকতজনক সুধিছিলো, তেখেতে ইয়াৰ উত্তৰ দিব পৰা নাছিলে। সেইকাৰণে মই সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছে তেওঁলোকৰ লগত মোৰ মত বিনিময় কৰিছিলো। আৰু তাৰে মাজত মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰক মই এই প্ৰশ্ন সুধিছিলো। আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি চাওঁ মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে এই সংক্ৰান্তত মোক কি উত্তৰ দিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, আৰু সম্পূৰ্ণৰূপে চোৱাৰ পিছত এই প্ৰশ্নৰ উত্তৰে আপোনালোকক সন্তুষ্ট কৰিব পাৰিলে নে নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কোভিড-19 প্ৰমাণ কৰি দিলে বৈষ্ণৱ ধৰ্মৰ কিমান মহানতা, কিমান শুদ্ধতা। কোভিড-19 আগলৈকে ৰাইজে সত্ৰবিলাকক লেই চাইছিল। ইয়াৰ ব্যাখ্যাটো কি হ'ল? আচলতে আমি এজন নিৰামিষাহাৰী, অৰ্থাৎ মাছ মাংস নোখোৱা মানুহ, আৰু গা পা ধুই আমি পবিত্ৰতাৰে ভগৱন্তৰ ওচৰত সেৱাৰ আশ্ৰয় লওঁ। সেই সময়ত যেতিয়া আমাৰ কীৰ্তন ঘৰলৈ যাব, ধৰ্মীয় কাৰ্য কৰিব, তেতিয়া অন্য এজনে স্পৰ্শ কৰাটো আমাৰ পৰম্পৰা নাছিল। তাক প্ৰমাণ কৰিলে কোভিড-19 যেতিয়া হৈছিলে তেতিয়া কোনেও কাকো স্পৰ্শ কৰা নাছিলে। কিন্তু যেতিয়া তেওঁ ধৰ্মীয় কাৰ্যৰ পৰা অব্যাহতি ল'ব, মানে তেওঁ বাহিৰ হ'ব, তেতিয়া গবা মাৰি ধৰিব, তাতে কোনো জাতিগত কথা নাই। এতিয়া লেইলেচি শব্দটো হ'ল, কিন্তু এই গবা মাৰি ধৰাটো কিয় নহ'ল, এই পাৰ্থক্যটো নুবুজাৰ কাৰণে আমি কাকো দোষ দিয়া নাই। ইয়াতে লেইলেচি কৰাটো হয়তো কোনোবাই যেনেকে নিজেও আজি সেই সৰু ল'ৰাটো সত্ৰীয়া পৰম্পৰা কেনেকুৱা মহান, 21 শতিকাতো আজি ল'ৰাটোৱে কৈছে যে মোক নুচুব মানে মানুহজনক অস্পৃশ্যতা কৰা নাই। গা পা ধুই ল'ৰাটোৱে ৰাতিপুৱাই এতিয়া খোৱা বোৱা কৰিব, গতিকে স্কুলে যোৱা সময়ত সকলোকে চুইছে মেলিছে, তাতে জনজাতীয় বুলি কথা নাই, খ্ৰীষ্টান কথা নাই, মুছলিম কথা নাই, সকলোকে চুইছে। কিন্তু যেতিয়া সত্ৰৰ আৱেশিত বহাখনৰ ভিতৰত আছে, নিজৰ ঘৰখনৰ নিজৰ যদি অধিকাৰ নাথাকে, যদি লোকাই কয় যে মোক চেইচেইলিচি কৰিছে, তেতিয়া বাহিৰত কোনোবাই কৈছে নেকি? প্ৰমাণ আনক। বাহিৰত যদি কোনোবাই কৈছে মোক নুচুব, প্ৰমাণ আনক। কিন্তু আপোনাৰ ঘৰখনৰ পাকঘৰত কোনোবাই যদি আপোনাক চুবলৈ যায়, আপুনি লেই কৰাটো স্বাভাৱিক। এই কথাখিনিৰ কাৰণে মানুহে বুজাবুজিৰ অভাৱ হৈছে, যে মোৰ নিজৰ ঘৰখনত মোৰ নিজৰ স্বাধীনতা নাই, কিয় আপোনালোকে মোক স্বাধীনতা হৰণ কৰিবলৈ আহিছে? মইতো বাহিৰত আপোনালোকক লেই কৰা নাই। যদি আপোনালোকে অপমান পাইছে, মই ধুতিয়ে থকাত আপোনালোকে মোক চুবলৈ আহি পেলাই কিয় আপোনালোক আহে? মই সেইসকলৰ কাৰণে প্ৰশ্ন কৰিছোঁ। কিন্তু যেতিয়া তেখেত সত্ৰৰ বাহিৰত গৈছে, সত্ৰৰ মানে 14 প্ৰসংগৰ পৰা অব্যাহতি তেখেত লৈ পেলাই মানে অকণমান জিৰণি লৈছে, সেই সময়ত তেখেতক হাতে হাতে চুব পাৰিব, কাগজখন দিব পাৰিব, আপোনাক কোনেও প্ৰশ্ন নকৰে যে আপুনি মোক নুচুব।
এই আগতে আমাৰ এইটো দিওঁতে মই কৈছিলোঁ যে যদি পিন্ধাব লাগে পিন্ধাই দিয়ক, ইয়াতকৈ আৰু অসত্যৰ কিবা সত্য বুলি মই এটা প্ৰমাণ কৰি দিব লাগিবনে? মই মানুহজনক সোধা নাই হিন্দু মুছলিম খ্ৰীষ্টান এইটো পিন্ধাই দিবৰ কাৰণে মই কৈছোঁ নে নাই? সূৰ্যটো কি? অপাৱবিদ্যম, মোক পাপে স্পৰ্শ কৰিব নোৱাৰে। মই আধুনিকতাও জানো, পৌৰাণিকতাও জানো। সৰ্বত পানী পাদম সৰ্বত কম ভগৱন্ত অৰ্জুনক কৈছে মোৰ সকলো পিনে হাত, সকলো পিনে ভৰি, সকলো পিনে শুওঁ, সকলো পিনে খাওঁ। কিন্তু মোৰ 500 বছৰীয়া যি বৈষ্ণৱ পৰম্পৰা, এই পৰম্পৰা উলংঘা মোৰ বৈষ্ণৱসকলে মই জানো কেতিয়াবা কৰিলে মই শান্তি পাম? মই বাহিৰত এই পৰম্পৰা উলংঘা কৰিবলৈতো যোৱা নাই, মোৰ ভক্তজনে যোৱা নাই। মই সেইসকলক সতৰ্ক কৰি দিছোঁ দ্বিতীয়বাৰে যাতে তেখেতসকলে সত্ৰলৈ আহি স্বচক্ষে প্ৰমাণ কৰক তেখেতক কোনে চুইছে কোনে নাই চোৱা, কিয় আপোনাক নুচুলে। মই এইটো বিনম্ৰতাৰে সেইসকলক মই সতৰ্ক কৰিছোঁ। এই কথাটো যোনটো মই ক্লিয়াৰ কৰিলো এইটো মই দুবাৰ তিনিবাৰ অহাৰ পিছতহে বুজিছো। এই মানুহজনক মই বেয়া পোৱা নাই, বেয়া পাবলগীয়া কথা নাই যে এজন মানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন অৰ্জুনৰ ৰথৰ চালক আছিল। অৰ্জুনৰ কিমান পুণ্য আছিল আৰু সেই অৰ্জুনক কোৱা কথাবিলাক অৰ্জুনক কোৱা নাই, আমাক কৈ গৈছে। গতিকে আমি কিবা এটা, মোৰ আজি 72 বছৰীয়াৰ সত্ৰীয়া অভিজ্ঞতাৰে মই এই কথাখিনি কৈছোঁ। আচলতে মানুহজনে প্ৰশ্ন কৰিব লাগিছিল আপুনি মোক কিয় নুচুলে? সেই ভকতৰ ল'ৰাজনেই হওক, সেই বৈষ্ণৱজনেই হওক হয়তো ব্যাখ্যা দিব নোৱাৰিলে, কিন্তু মুৰব্বীজনৰ ওচৰলৈ যদি আহিলহেঁতেন তাৰ নিশ্চয় অন্য ব্যতিৰেকে ব্যাখ্যা নহয় অন্য এইটো কৈ দিলেহেঁতেন যে আমি গা পা ধুই আছোঁ, আমাৰ নিজৰ স্বাধীনতা আছে, এই স্বাধীনতা আপুনি অপহৰণ নকৰিব, আপুনি ইমান সময়ত আহিব, আপুনি মোক গব মাৰি ধৰিলেও মই আপোনাক একো নকৰোঁ। মই এই কথাখিনিকে বুজাবলৈ চেষ্টা কৰিছোঁ জনসাধাৰণ। এই কথাখিনি বুজাবলৈ মই জনসাধাৰণক আজি 8-9 মাহৰ পৰা চেষ্টা কৰি আছো। এইটো নহয় মই আহিছো, মই সত্ৰ আমাৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ তেখেতৰ লগতো মই কথা পাতিছো। তেখেতৰ লগত মই ইমানখিনিলৈকে কথা পাতিছো যেন যদি লেইলে চেইছে হয় যেন আমাৰ আগত শংকৰদেৱে কি আছিলে মুছলমানৰ চান খাই নগাৰ নৰোত্তম তেওঁলোকক মাতি আনি ধৰ্ম প্ৰচাৰ কৰিছিল। ত সেই বস্তুটো তেতিয়া তেনেকে তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু আজি তাৰিখত লেইলে চেইছে কেনেকে হ'ব পাৰে? তেতিয়া তেখেতে মোক বুজাই দিছিলে, মানে তেখেতেই নহয় মোক 2-3খন সত্ৰত মই গৈছো, তেখেতসকলে মোক বুজাইছে কথাটো আৰু COVID-19ৰ কথাটো তেখেতসকলে ক'লে। আৰু আজি আৰু মই ক্লিয়াৰ হৈ গলো যেন এটা নিজৰ এটা স্বাধীনতা থাকে, মানে লেলি চেইছে বস্তুটো আহিব নালাগে। নাই সেইটো অহাৰ কোনো প্ৰশ্নই নাই। কিন্তু যেতিয়া মই ভাতকেইটা খোৱা নাই, মোক কোনোবা এজন মানুহে চুবলৈ আহিব, মই তেতিয়া ক'ম যে হেৰি মই ভাতকেইটা খাই লওঁ, মই নুবুজাৰ কাৰণে মোৰ বৈষ্ণৱজনে ক'ব, মই কিন্তু কোৱা নাই। মই কৈছিলোঁ নে মই এতিয়া পুৱা 8:30 বজাত এই মানুহজনক কোৱা নাই, মই অথচ ৰন্ধন কাৰ্যত মই আছিলোঁ, মইতো কোৱা নাই যে মোক আপুনি নুচুব, কৈছোঁ যেন হয়নে বাৰু? গতিকে এটা বস্তু জ্ঞান অৰ্জন হৈছে, জ্ঞানৰ পিছত বিজ্ঞান কৰিব লাগিব। বিজ্ঞানকে নিদি দিয়াখন যেন সাধনা লবলৈ স্ব অনুভূত, সেই মানুহজনে মোক ভৰিত ধৰিবলৈ আহিছে, কিন্তু মানুহজনে মোক ব্ৰহ্মময় দেখিছে, গতিকে মই ব্ৰহ্মত লীন হ'ব লাগিব। মোৰ বৈষ্ণৱজনে মোৰ সেই মানে 5 বছৰীয়া বালকজন এই কথা অনুভৱ কৰা নাই, গতিকে নাই মোক নুচুব বুলি কৈছে। আৰু মইতো ক'ব নোৱাৰো হয়নে? ব্ৰহ্মক একো স্পৰ্শ কৰিব নোৱাৰে, মানুহ মাৰা সৰ্বধৰ্ম পৰিত্যাজ্য মাম একো শৰণং ব্ৰজহং তাং সৰ্ব। গতিকে মানুহ মাৰিবলৈ জানো ক'ব কোনোবাই? নকয়। কিন্তু অৰ্জুনে কিয় কৈছিলে মানুহ মাৰা? বিজ্ঞানটো বুজাইছিলে। এতিয়াও মোক কোনোবাই ইয়াতে আহি পেলাই ভৰিকেইটাত ধৰি হাতটোত ধৰি চুলে, মই সেই মানুহজনক মই হাতটো কচাই মই কেতিয়াও নিনো, মোৰ সেইটো শংকা নাই। কিয় নাই? যে বিজ্ঞানে কি কৈছে, ধৰ্মই কি কৈছে, এই সকলোবিলাক আমি জ্ঞাত। সেই মানুহজনে মোৰ ঐশ্বৰিক শক্তিৰ কাৰণে হয়তো মোৰ পদ চুবলৈ আহিছে। মই মানুহজন নাই চুব নোৱাৰিব বুলি ক'লেতো আঘাত পাব। গতিকে মোৰ দৰে হয়তো সেই বৈষ্ণৱজনৰ সেই সত্ৰীয়া বালকজনৰ সৈতে জ্ঞান নহ'ব পাৰে,
কিন্তু এই কথাখিনি যেনে ৰাইজে অনুভৱ কৰে আৰু আজিৰ পৰা যাতে এই ভুলটো ভাগে তাৰ বাবে মই সকলোকে আবেদন জনালোঁ। আজিৰ এইটো আছিলে মোৰ শেষৰটো ভিডিঅ'। মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ গোস্বামী দেৱৰ লগত হোৱা মোৰ সাক্ষাৎকাৰ। তেখেতৰ লগত মোৰ এই সাক্ষাৎকাৰ অচৰল। আশা কৰো এনেধৰণৰ সাক্ষাৎকাৰ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ ভৱিষ্যতে লৈ আহি থাকিব পাৰিম। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পালে আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে চাব। আপোনালোকৰ যি অপিনিয়ন, আপোনালোকৰ যি মনৰ কথা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি কিবা ভুল হৈছে মোৰ দ্বাৰা, ভুলবোৰ ক্ষমা কৰিব, আপোনালোকে শুধৰাই দিব। ভৱিষ্যতলৈ তেনেকুৱা ভুল নকৰিবলৈ চেষ্টা কৰিম। ইমানতে মাজুলীৰ ভোগপুৰ সত্ৰৰ পৰা যি মোৰ ভিডিঅ' আছিলে সেয়া শেষ হৈছে বুলি মই ভাবিছো। খুব সোনকালে আকৌ নতুন কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আহিবলগীয়া ভিডিঅ'সমূহ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।